তো ইয়াৰ পৰা নগাঁৱক দিলোঁ টাটা বাই বাই, মানে টাউনৰ পৰা ওলাই দিলোঁ আৰু ইয়াতে ধন্যবাদ থেংক ইউ কিবা কিবি দিয়া আছে। উল্টা চাইডে চালে আকৌ ৱেলকাম টু নগাঁও লিখা আছে। তো নগাঁৱৰ পৰা ওলাই দিলোঁ মই। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। মই ত্ৰিনয়ন, মোৰ ইউটিউব চেনেল হেছটেগ ৰাইড মিনালৈ সকলোকে স্বাগতম জনাই তো আৰম্ভ কৰিছিলোঁ ৰাতিপুৱাই এটা ফ্ৰেছ ভিডিঅ'। তো আজিতো ছানডে হয় ন, মই প্ৰত্যেক ছানডে নতুন ৰাইডত গৈ থাকোঁ। তো লকডাউনৰ কাৰণে যাব পৰা নাছিলোঁ অলপমান দিন, এতিয়া লকডাউন খুলি দিলে আকৌ কণ্টিনিউ যাম ছানডে। তো আজি এটা ধুনীয়া প্লেচত গৈ আছোঁ, অসম আৰু মেঘালয় সীমান্তত থকা। তো প্লেচটোৰ নাম হৈছে উমচি-আং। তো সেই প্লেচটোত গৈ আছোঁ, যিটো অসম আৰু মেঘালয় সীমাত আছে। আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, মাত্ৰ 80 পৰা 90 কিলোমিটাৰ ভিতৰত সেই প্লেচটো আছে। তো প্লেচটো খুবেই ধুনীয়া হয়। মই 2015 গৈছিলোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, তো গম পাব প্লেচটো কেনেকুৱা হয়, ক'ত আছে। মই গোটেই ডিটেইলছ দি দিম, ৰাস্তা গোটেই দেখাই যাম। তো মোৰ লগত যাব আজি 4জন, মোৰ সৈতে 4জন, মোৰ লগৰ 3জন আৰু মই। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, কিন্তু প্ৰথমে মই যাব লাগিব আহতগুৰিলৈকে, কাৰণ আহতগুৰিৰ পৰা যাব বাকী 3জন। এনেকৈ আহি পাই গ'লোঁ। এইটো হৈছে বেবেজীয়া চাৰিআলি। তো আমিও বেবেজীয়া চাৰিআলিৰ পৰা চিধা যাব লাগিব বাইপাছলৈকে। I just can't let you go. Lord knows that I've tried to. You said I was the only one. No one likes being lied to. Shillong 175, জাগিৰোড 55, গুৱাহাটী 110। তো মই কৈছিলোঁ ইয়াৰ পৰা 80-90 কিলোমিটাৰমান হ'ব, কিন্তু এতিয়া গম পালোঁ যে জাগিৰোড 55। তো মে বি জাগিৰোডৰ পৰা আৰু 20 কিলোমিটাৰ। এইটো হৈছে ডিমৌ চাৰিআলি। ইয়াৰ পৰা ৰাইট চাইডে গ'লে পাম ধিং, আৰু চিধা গ'লে পাম ৰহা, আৰু লেফ্ট চাইডে গ'লে পাম কামপুৰ। তো আমি যাব লাগিব ৰহাৰ চাইডে, কাৰণ আমি যাম জাগিৰোড। তো এই ৰাস্তাটো মানে মহিমা সঁচাই অপাৰ। 2 কিলোমিটাৰ আগত দিব বৰষুণ, 2 কিলোমিটাৰ পিছত ৰ'দ। তো এতিয়া যিটো জেগাত আহিছোঁ দেখা পাইছে কেনেকুৱা টিকা ফটা ৰ'দ দি আছে, আৰু অকণ আগত দিছিল বৰষুণ, আকৌ অকণ আগত গৈ বা কি পাওঁ ঠিক নাই। তো এই ৰাস্তাটোত মানে আহি পূৰা এক্সপিৰিয়েঞ্চ হৈ গৈছে, কোনটো জেগাত বৰষুণ দিয়ে, কোনটো জেগাত ৰ'দ দিয়ে। মানে নিৰ্দিষ্ট দুটামান জেগা আছে, তো তাতে বৰষুণ পৰিব, আৰু নিৰ্দিষ্ট কেইটামান জেগাত আছে সেইটো ৰ'দ দিব একে টাইমতে। কিবা খেলি মেলি লাগি যায় মানে। তো এইটো হৈছে ৰহা টোল গেট। ইয়াতে বাৰু বাইকৰ কাৰণে কোনো টোল নাই, তো সেইকাৰণে আমি বাচি গ'লোঁ, কিন্তু কাৰৰ কাৰণে টোল আছে। আৰু শুনা পাইছোঁ ইয়াতে বোলে এইটো টোল যদি গুৱাহাটী যোৱা যায়, তো দুটা টোল দিব লগা হয়। এইটো প্ৰথমে দি পেলাই আকৌ গুৱাহাটী গ'লে জাগিৰোডত পোৱা আগত জাগিৰোড পাৰ হৈ আৰু এটা টোল পায় ন, তো সেইটো টোলতো পইচা দিব লাগে। তো আমিতো বাইক লৈ আহিছোঁ ন, তো আমাৰ কোনো প্ৰব্লেম নাই, চিধা গৈ থাকিম আৰামছে, কোনো টোল চোলৰ চিষ্টেম নাই। লগৰটো ঘৰৰ পৰা জাষ্ট ওলাই দিলোঁ আৰু স্কুটি লৈ। তো সি চলাইছে মোৰ বাইক, মই চলাইছোঁ তাৰ স্কুটি। তো গ্লাছখন পোনপ্ৰথমে চিধা কৰি লওঁ। তাৰ এখন গ্লাছ আছে পূবলৈ, এখন গ্লাছ আছে পশ্চিমলৈ। তো মই যাব লাগিব এতিয়া লেফ্ট ছাইডে। ফাইনেলি আহি পাই গ'লোঁ আহতগুৰি। তো আহতগুৰিত মোৰ লগৰটো এটা মানে বেগ আছে, সি জাষ্ট বেগটো ঘৰত থৈ গুচি যাব। তো তাৰ পৰা ৰাইডটো আকৌ কণ্টিনিউ কৰি দিম আৰু। তো মই এতিয়াৰ পৰা কণ্টিনিউ চলাম এই স্কুটিখন, কাৰণ মোৰ বাইকখনত 2জন বহি আহিছে। মানে মই বাইকৰ পিছত মানুহ বহি আহিলে অলপ মানে কথা কৈ আহিব দিগদাৰ পাওঁ। তো সেইটো কাৰণে মই ছিংগুল আহিছোঁ এখন স্কুটি লৈ পেলাই, লগত কাকো অনা নাই। ইয়াৰ পৰা হৈছে মৰিগাঁও যায়। তো ৰাইট চাইডে গ'লে এইটো চাইডত মৰিগাঁও পোৱা যায়। ফাৰ্ষ্ট প্লেনটো আমাৰ মৰিগাঁও যোৱা প্লেনেই আছিলে, কিন্তু প্লেনটো কেঞ্চেল ময়ে কৰিলোঁ, কাৰণ মৰিগাঁৱত যোৱা এতিয়া মনো নাই, মানে ইমান খাছ জেগা নাই ন। তো এইটো যিটো জেগাত যাম পূৰা হিলছ এৰিয়াত যাম, মানে তাতে কিবা বনাই কৰি খাম চাগে আজিও। যিটো মানে আপোনাৰ টেঙাপানী ব্লক আছিলে, তো সেইটো চাগে দেখা পাইছে, যদি দেখা পোৱা নাই আই বটনত লিংক আহিব পাৰে। তো লিংকটো চাই পেলাই ভিডিঅ'টো চাব কেনেকুৱা হৈছে। তো তেনেকৈ আজি কিবাকিবি অলপ বনাই কৰি খোৱাৰ প্লেনো কৰা হৈছে, কিন্তু ছাকচেছ হয় নহয় নাজানো বনাই কৰি খোৱাত। লগৰকেইটাই কি কয়, এটাই বাৰু কৈছে খাম বুলি, তো ময়ো খাম বুলি আহিছোঁ, কিন্তু সিহঁতে জানিব কি কৰে। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো ইয়াতে যদি এখন ৰিজৰ্ট বা কিবা হয়, যদি ব'টিং শ্বুটিঙৰ ব্যৱস্থা কৰি দিয়ে, তো চাওকচোন জেগাটো কিমান ভাল লাগিব। মানে এটা ডাঙৰ পুখুৰী সদৃশ হৈ গ'ল ন, এটা বহুত ডাঙৰ পুখুৰী হৈ গ'ল। তো ইয়াতে যদি কিবা ব'টিং শ্বুটিঙৰ ব্যৱস্থা কৰে, তো সঁচাই কিন্তু বহুত ধুনীয়া লাগিব প্লেচটো।
তো আহি পাই গ'লোঁ বিষ্ণু মন্দিৰ। তো এইটো হৈছে বিষ্ণু মন্দিৰ, দেখা পাইছে। এইটো মন্দিৰতো এদিন আহিম বাৰু। একদম ৰাস্তাৰ কাষতে মন্দিৰটো দৰ্শন কৰি সঁচাই বহুত ভাল লাগে। মানে মোৰ হিলছ এৰিয়াবিলাকত আহি খুবেই ভাল লাগে। তো ভিডিঅ'বোৰ চাই থাকিব, গম পাব। মোৰ বেছিভাগ ভিডিঅ' চাগে হিলছ এৰিয়াবিলাকতে আহিব। তো ভিডিঅ'বিলাক শেষলৈকে চাই থাকিব, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব দি যাব, মৰমবিলাক দি যাব। তো যেতিয়া মৰমবিলাক আপোনালোকে দি যাব, তেতিয়া মই ভিডিঅ'বিলাক ভাল কৰিবলৈ ট্ৰাই কৰিব পাৰিম। যিমান মৰম দিব তিমান ভিডিঅ' ভাল হ'ব ন। তো যেনেদৰে এতিয়া মৰম দি আছে, কাৰণ ইয়াৰ লাষ্ট যিটো ভিডিঅ' দিছিলোঁ তাতে মোৰ যথেষ্ট ছাবস্ক্ৰাইবাৰ বাঢ়িছে। তো কষ্ট কৰিছোঁ, আপোনালোকেও সেই সহায় কৰিব লাগিব ন। অকলেতো একো কৰিব নোৱাৰোঁ, কাৰণ আমিতো ডাঙৰ ইউটিউবাৰ বেকগ্ৰাউণ্ডত নাই ন। আজিকালি দেখা পোৱা গৈছে ইউটিউবাৰবিলাক মানে চেনেল খোলে, পিছদিনাখন চাব 1K ছাবস্ক্ৰাইবাৰ হৈ গ'ল। কিন্তু কিয় হৈছে 1K ছাবস্ক্ৰাইবাৰ? তেওঁলোকৰ নিজস্ব কিবা আছে জানো? দেখা পোৱা যায় আপোনাৰ এজন ভাল ভাল যিজন ইউটিউবাৰৰ লগত ঘূৰিব আৰু তেওঁ কৈ দিব আৰু এওঁ নতুনকৈ এটা চেনেল খুলিছে, ভিডিঅ'টো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু লগালগ আমাৰ মানুহখিনিয়ে কৰি দিছে ছাবস্ক্ৰাইব। তো যেতিয়া ভাল ইউটিউবাৰজনে যেতিয়া কৈছে ন এওঁক ছাবস্ক্ৰাইব কৰিব, কৰি দিছে। তো সেইটো কাৰণে আগদিনাখন চেনেল খোলে ন, পিছদিনাখন চাব কিমান বোলে ছাবস্ক্ৰাইবাৰ 1K। জাগিৰোডৰ পৰা দুটামান বস্তু কিনিব লাগিব খাবৰ কাৰণে। প্লেন আছিল কিবা বনাই খোৱাৰ, কিন্তু মানে ইহঁত অহা দেৰি কৰি দিলে ন, সেইটো কাৰণে মানে বনাই খোৱা প্লেনটো কেঞ্চেল কৰি দিলোঁ। তো এই জেগাটো মানে পূৰা ঠাণ্ডা পৰিৱেশ হৈ থাকে। তো মই যেতিয়া গুৱাহাটী আহোঁ বা গুৱাহাটীৰ পৰা ৰিটাৰ্ণ হওঁ, তো এই জেগাটোতে ৰখোঁ 5-10 মিনিট। তো আজি তেতিয়া ইমান লং জাৰ্ণি নহয় ন, মাত্ৰ 80 কিলোমিটাৰমান হ'ব। তাতে বহুত বাটত 4-5 বাৰ ৰখি আহি আছোঁ। তো ইয়াতে ৰখাৰ কোনো দৰকাৰ নাই। লৈ যাওঁ তাত মই মানে স্কুটিটো চেঞ্জ কৰি ল'লোঁ। মানে মোৰ স্কুটি চলাব অলপ প্ৰব্লেম হয়, মানে স্কুটি ফালাফালি কৰিব নোৱাৰোঁ। তো সেইটো কাৰণে লগৰটোক স্কুটিখন দি দিলোঁ আৰু মই মোৰ বাইকখন লৈ ল'লোঁ। তো এইখিনি জেগাৰ নাম হৈছে চিতাজখলা। তো ইয়াত এই জেগাটো চবেই চিনি পায়, কাৰণ ইয়াতে গাখীৰৰ কাৰণে বিখ্যাত হয় ন। ইয়াতে বহুত কিহৰ ফাৰ্ম আছে, গৰু ফাৰ্ম আছে চিতাজখলা। তো এইফালেও এটা পিকনিক স্পট আছে। তো কেতিয়াবা গ'লে দেখাম বাৰু। মই আগতে এবাৰ গৈছিলোঁ, ভিডিঅ' বনোৱা নাছিলোঁ। তো নেক্সট গ'লে দেখাম, এইটো ৰাস্তা দি যায় চিতাজখলা। তো ফ্ৰেণ্ডছ আহি পাই গ'লোঁ জাগিৰোড। তো এই জাগিৰোডতে ৰখি লওঁ, মানে খোৱাৰ বাবে কেইটামান বস্তু কিনিব লগা আছে। তো বস্তুকেইটা ইয়াতে কিনি কৰি লৈ পেলাই চিধা ডেষ্টিনেশ্যনটোত যাম। আৰু ইয়াতে মানে জাগিৰোডত খাবৰ বাবে কিবা কিবি লোৱা কৰা হৈ গ'ল। ইয়াতে প্ৰায় আধা ঘণ্টামান সময় হৈ গ'ল। তো এতিয়া মেইন ডেষ্টিনেশ্যনটোলৈকে গৈ লওঁ। ইয়াৰ পৰা মাত্ৰ 4 কিলোমিটাৰ আছে, কিন্তু দূৰ হ'ব পাৰে 4 কিলোমিটাৰ। কিন্তু আপোনাৰ মেপত দেখাই আছে, টাইমিংটো দেখাই আছে 17 মিনিট। তেনেহ'লে ভাবক কিমান ৰাস্তা ঘাটিয়া হ'ব লাগিব। 3-4 কিলোমিটাৰ ৰাস্তা যদি আপোনাৰ 17 মিনিট লাগিব লগা হয়, তেতিয়া কিমান ঘাটিয়া ৰাস্তা হ'ব লাগিব। লেফ্ট ছাইডে সোমাবলৈ গুগল মেপে দেখাইছে। তো এইফালেদিয়ে সোমাই আহিছোঁ আৰু চাওঁ কিমান টাইম লাগে মেইন ডেষ্টিনেশ্যনটো পাওঁতে। তো ইয়াৰ পৰা ৰাস্তাত পানী বোকা ষ্টাৰ্ট হৈ গ'ল। চাওঁ কেনেকুৱা হয়, কি হয়। গৈ লওক ভিডিঅ'টো শেষলৈকে। ৰঙামাটি ষ্টাৰ্ট, মানে ইয়াৰ পৰা পাহাৰ ষ্টাৰ্ট হৈ গ'ল আৰু গম পাই গ'লোঁ। তো ইয়াতে এখন বজাৰ বহে। ইয়াৰ আগত যেতিয়া 2015ত আহিছিলোঁ পিকনিকত, তো তেতিয়া এখন বজাৰ বহি আছিলে। আজি বজাৰ বাৰ নহয় চাগে, তো সেইটো কাৰণে চব নাই ইয়াতে বজাৰৰ মানুহ। ফুল অফ ৰোড। তো ইয়াতে যদি কোনোবা যদি অফ ৰোড কৰিব মন আছে, তো ইয়াত আহিলেই হৈ গ'ল। এখন নদীৰ তলেদি দেখিছে এখন ঝৰ্ণা গৈ আছে। তো ওপৰত আছে অফ ৰোড। আৰু পিকনিকৰ ছিজনততো এইটো ৰাস্তাততো গাড়ী এনেকুৱা ভিৰ হৈ যায়, গাড়ী চলাব নোৱাৰা কণ্ডিশ্যনত আহি যায়। তো এতিয়া বাৰু পিকনিকৰ ছিজন নহয় ন, তো সেইটো কাৰণে মানুহ অলপ কম হ'ব। তো জাষ্ট ভিউটো এনজয় কৰি আহক। কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আহি আছোঁ আমি। তো চব চাইডে পাহাৰ দেখা পাইছে, চাইডেদি এখন ঝৰ্ণা বৈ গৈছে। এখন নাজানো লেকটো কি লেক হয়, তাৰ নাম চাম একো নাজানো। দেখা পাইছে কিমান ক্লিন পানী আছে ইয়াতে। তো এনেকুৱা জেগাবিলাকত আহিলে মানে কিবা বেলেগ এখন দুনিয়াত থকাৰ নিচিনা লাগে। সেইটো দেখা পাইছোঁ ওপৰত তাত চাংঘৰ টাইপৰ আছে। চাংঘৰ নহয় মানে, সেইটো পাহাৰৰ ওপৰত ঘৰ আছে। তো এইটো কিবা লেক টাইপত। মোৰ মতে চাগে ইয়াতে মাছ চাছ মাৰে, বান্ধি দিছে পূৰা। তো ইয়াতে মাছ চাছ মাৰি পেলাই খাই থাকে মানুহবিলাকে। কণ্ডিশ্যন দেখিছে কেনেকুৱা,
কিমান ধুনীয়া ৰাস্তা একো নাই মানে হিলছত আহিলেতো ৰাস্তা এনেকুৱাই পাম ন ইয়াতকেতো উন্নত ৰাস্তা ক'ত পাম আৰু তো অফ ৰোড মানে অফ ৰোড কৰি ভাল লাগে আৰু এতিয়া অফ ৰোড কৰিব আহিছোঁ যেতিয়া অফ ৰোডেই কৰিম আৰু কি আছে একো নাই খালি লগৰকেইটা অকণ দিগদাৰ হৈছে চাগে স্কুটিত দুটা বহি আহিছে ন সিহঁত একো নাই চলি যাব আৰু যি আছে দেখা যাওক মেইন ডেষ্টিনেশ্যনটোলৈকে পাই লওঁচোন বাৰু কি হয় পাওঁ নে নেপাওঁ নে ভিউটো কেনেকুৱা হয় মই লাষ্ট 2015 অহা ন 15 পৰা অহা নাই তো 15 মোটামুটি ৰাস্তাটো কণ্ডিশ্যন ইমানো বেয়া নাছিলে অলপ চলপ ভালেই আছিলে কিন্তু এতিয়াতো ৰাস্তাৰ কণ্ডিশ্যন দেখা পাইছে কেনেকুৱা হৈ গ'ল ৰাস্তা নাই ন কমপ্লিট ভাঙি চিঙি অৱস্থাই নাই একোৱেই নাই গোটেই ৰাস্তা খালী একো নাই কমপ্লিট খালী ৰাস্তা পুৰা ফাইন ৰাস্তা হোৱা হ'লে আপুনি নিজে চাওক কেনেকুৱা হ'ল বোলে কিমান কৰ্ণাৰিং আছে ৰাস্তাৰ কণ্ডিশ্যন বেয়া হ'ব পাৰে কিন্তু ৰাস্তাটো চাওক কেনেকুৱা একপাক ঘূৰি আহিব পাৰি দেখা পাইছে কেনেকুৱা কণ্ডিশ্যন ৰাস্তাৰ বোকা 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 ৰঙা বোকা তো এই ৰঙা বোকাটো থাকিলে মানে ভয় নালাগে কাৰণ এইটো বোকাত শ্লিপ নামাৰে কিন্তু আমাৰ যিটো গাঁৱত বোকা হয় ন সেইটো তামাম শ্লিপ মাৰে তো সেইটো কাৰণে ভয় লাগে কিন্তু এইটো বোকাত কোনো প্ৰব্লেম নাই অলপত শ্লিপ নামাৰে তো এইটো হৈছে মেইন পিকনিক প্লেচটো মানে য'তে পিকনিক খাব মানুহ আহে এইটো প্লেচতে পিকনিক খাব আহে তো আমি ওপৰত যাম চাম সেইটো ছাইড হৈছে মেঘালয় আৰু এইটো ছাইড হৈছে অসম আমি ভাবিছিলোঁ মেঘালয় ছাইডত সোমাই যাব পাৰিম বন্ধ চন্ধ নাই কিন্তু কমপ্লিট বন্ধ কৰি থোৱা আছে ৰাস্তাটো তো সেইটো কাৰণে দিগদাৰ হৈছে অলপ ওপৰত যোৱা হ'লে মেঘালয় পালোঁ হয় চাওঁচোন পাৰ কৰি নিব পাৰোঁ নে নোৱাৰোঁ ৰাস্তা দেখা পাইছে কেনেকুৱা সাংঘাতিক অফ ৰোড ইয়াতে মানে হিমালয়ান জাতীয় গাড়ী লাগিব অফ ৰোড গাড়ী লাগিব আমাৰতো অফ ৰোড বাইক নহয় ন তো তেওঁ আহিছোঁ আৰু ভয় চয় কৰি হ'লেও আমাৰ লগত দেখা পাইছে স্কুটি লৈও আহিছে নিখনতেহে আহি গৈছে স্কুটি কোনো চিন্তা নাই তো ইয়াতে মানে মেইন ডেষ্টিনেশ্যনটো আহি পেলাই পালোঁ কিন্তু ভাবিছিলোঁ মেঘালয়ৰ ফালে সোমাব দিব নেকি সেইটো আশাতে আহিছিলোঁ বোলো সেইটো ছাইডে যাম মানে সেইটো ছাইডে কেইটামান ধুনীয়া প্লেচ আছিলে যাব পৰা কিন্তু একচুৱেলি তাত যাব নিদিয়ে মানে পূৰা টিং চিং লগাই পেলাই দলঙত পূৰা বন্ধ কৰি থৈছে তো সেইটো কাৰণে জেগাটো এই ছাইডটো ইমান এটা খাচ নহয় ন ইয়াতে একো নাই কিন্তু সেইটো ছাইডে গ'লে কিছুমান মানে স্কুল আছে আৰু সেই ছাইডৰ ৰাস্তাটো মানে খুব ধুনীয়া হয় ন গাঁত চাত একো নাই ৰাস্তাত তো এইটো ছাইডতো ৰাস্তা দেখা পাইছে কেনেকুৱা তো এতিয়া উপায় নাই আৰু যি হ'ল আৰু ইয়াতে কিবা কিবি খাবলৈ আনিছিলোঁ খাই কৰি লৈ পেলাই চিধা ঘৰত গুচি যাম ৰাস্তাতে মানে দুটামান জেগা আছে ফটো উঠিব পৰা তো তাতে ফটো এটা উঠি কৰি যামগৈ আৰু তো ফটোকেইটা পাই যাব মোৰ ইনষ্টাগ্ৰাম আইডিত পাই যাব তো ইনষ্টাগ্ৰাম আইডিটো মইতো ডেছক্ৰিপশ্যনত দি দিম তো তাত চাব চাই পেলাই ফ'ল' কৰিব তো দেখা পাব ফটোখিনি কেনেকুৱা হয় কিন্তু এনেই ইয়াৰ যিটো মানে মেঘালয়ৰ ফালে যোৱা যিটো ৰাস্তা আছিল ন তো সেই ৰাস্তাটো মানে খুব ধুনীয়া আছিল ন পূৰা ফিনফিনীয়া ৰাস্তা আছিলে তাতে মানে কিছুমান প্লেচ আছিলে চাবলগীয়া আপোনাৰ চাৰ্চ আছিলে কিবা কিবি বহুত তেনেকুৱা ধৰণৰ বস্তু আছিল ন কিন্তু মানে এতিয়া কি কৰিব উপায় নাই ন যাব নিদিয়ে যেতিয়া জোৰবস্তি কৰিতো যাব নোৱাৰি ন কিন্তু এটা কথা আমাৰ অসমৰ গাড়ী কিন্তু মেঘালয়ত সোমাব নিদিয়ে কিন্তু দেখা পাই আছোঁ ন এফালে গৈ আছে মেঘালয়ৰ গাড়ী কিন্তু আমাৰ অসমত সোমাই আছে কিন্তু Driving round with my baby, top drops and raindrops. Call Ruti. আমি গৈছোঁ কিন্তু খাই আছোঁ খাবই আনে দেই খোৱা মানুহটো চাই গম পাব মই এটা গৰম ৰুটি বান্দিল শেষ হ'ল ৰুটি বান্দিল অকলে খাবা সেইটো বান্দিল ৰুটি মই ইচ্ছা কৰিলে পাওঁ নে কেইটা আছে তাতে 10টা আছে নেকি 10টা আছে খোৱা এনজয় কৰা অকলে এইফালে অকলে এনজয় কৰি আছে ৰুটি খামা তো ইয়াতে মানে আমাৰ খাই কৰি হৈ গ'ল চব ৰুটি আনিছিলোঁ চব্জি আনিছিলোঁ আৰু লগত কোক আছিলে তো চব্জিখিনিৰ নাম ঘাটিয়া বনালে যেন তেন খালোঁ আৰু তো খাই পেলাই ভাবিছোঁ আগত ফটো চটো উঠি কৰি যামগৈ কাৰণ বেছি দেৰি নকৰোঁ তো গোটেই ৰাস্তাটোত মানে গাই বাই আহিছিলোঁ যে উমচিয়াং যাম কিন্তু মানে তপাতলিতে ৰখি যাব লগা হ'ল কাৰণ দলংখন পাৰ হৈ যাব নিদিয়ে
কাৰণ মেঘালয়ত বোলে পূৰা লকডাউন চলি আছে ন। মেঘালয়ত লকডাউন চলি আছে বুলি গম পাইছিলোঁ, কিন্তু এইটোতো পূৰা ভিতৰৰ জেগা আছিল ন। ভাবিছিলোঁ তাতে চাগে পাৰ হৈ যাব দিব দলংখন, কিন্তু নিদিলে। তো তাৰ কাৰণে যেন তেন দেখালোঁ আৰু জেগাটো। ভিডিঅ'টো চাই কেনেকুৱা পাই ক'ব। সিফালে মোক ফটোশ্বুট কৰি আছে, পূৰা দেখা পাইছে, পূৰা ফটোশ্বুট উঠাই আছে সিফালে প্লেগ্ৰাউণ্ডত। The summer's calling. The summer's calling. তেনেকৈ আহি পাই গ'লোঁ বাইপাছ। তো এই গোটেই বাইপাছটো দেখাই নাযাওঁ, কাৰণ আহোঁতেতো মোটামুটি ৰাস্তা দেখাই আহিছোঁ। তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিম। তো ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোত, কাৰণ মোৰ চেনেলটো নতুন হয়। তো জাষ্ট আমি উমচিয়াঙৰ পৰা আহিলোঁ। আহি পাই মানে এইটো জাগিৰোড কাগজখনৰ ফ্ৰণ্টত এটা মানে ধুনীয়া ভিউ আছে, দেখা পাইছে বেকগ্ৰাউণ্ডৰ ভিউটো কেনেকুৱা হৈছে। তো তাতে মানে অকণ টাইম ৰখিলোঁ, ৰখি পেলাই দুটামান ফটো চটো উঠি কৰি লাহে লাহে ঘৰত গৈ থাকিম। তো ভিডিঅ'টোতো ইয়াতে শেষ কৰি দিম, কাৰণ ভিডিঅ'টো বেছি দীঘল নকৰোঁ।